নমস্কাৰ আপোনালোকক assamese পাকঘৰলৈ পুনৰবাৰ স্বাগতম আজি আপোনালোকৰ কাৰণে তিলৰ সৈতে ৰন্ধা কুকুৰা মাংসৰ ৰেচিপি এটা আগবঢ়ালো ৰেচিপিটোত যদি কম মছলা ব্যৱহাৰ কৰা হয় বহুত সোৱাদৰ হয় আগতে আপোনালোকে এনেকৈ বনাই খোৱা নাই যদি এবাৰ এই পদ্ধতিৰে বনাই চাব নিশ্চয় বহুত ভাল পাব তেতিয়াহলে আহকচোন বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এয়া মুৰ্গী মাংস আধা কেজি এইখিনি ভালদৰে ধুই লম এতিয়া আলু আৰু পিয়াজ নহৰু আদাখিনি ভালকৈ চেলাই লম আদা আৰু নহৰুখিনি আৰু লগতে জলকীয়া এইখিনি মিক্সিত ভালদৰে পিচি লম তাৰ পিছত মই আধা কাপ তিল ভাজি লম এইখিনি ভালদৰে ভাজিব আপোনালোকে জানিব যে যেতিয়া ভাজি থাকিব এটা ধুনীয়া গোন্ধ আহিব তেতিয়া গম পাব যে তিলখিনি ভজা হৈ গৈছে আৰু বেছি নাভাজিব কাৰণ বেছি ভাজিলে তিলখিনি তিতা লাগিব পাৰে এইখিনি ভালদৰে লৰাই থাকিব এইখিনি ভাজা হৈ গ'ল তাৰ পিছত ভজা তিলখিনি মিক্সিত গুৰি কৰি লম কেৰাহীটো গেছত বহাই লৈ ইয়াতে মিঠাতেল দি দিম মিঠাতেলখিনি ভালকৈ পকি যোৱাৰ পিছত ইয়াতে দুটা শুকান জলকীয়া দি দিম লগতে পিয়াজখিনিও দি ভালদৰে ভাজি লম পিয়াজখিনি ভজা হৈ গ'ল এতিয়া মুৰ্গী মাংসখিনি দি অলপ লৰাই তাত আলুখিনিও একেলগে ভাজি লম আলু আৰু মুৰ্গী মাংসখিনি ভালদৰে ভাজি ল'ব তাৰপিছত নিমখ অলপ দি ঢাকনিখন লগাই দিব মাংস আৰু আলুখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই নহৰু আদা জলকীয়া পেষ্টখিনি দি দিম তাৰপিছত জিৰা গুড়ি এচামুচ হালধি গুড়ি আৰু ধনিয়া গুড়ি অলপ দি দিম দি এইখিনি ভাজি ল'ম ভালদৰে এইখিনি ভালদৰে ভজা হোৱাৰ পিছত
তিল গুড়ি কৰি থোৱা তিলখিনি ইয়াতে দি দিম। তিলৰ গুড়িখিনি দিয়াৰ পিছত বেছি নাভাজিব, কাৰণ তিলখিনি আগতে ভাজি লৈছিলোঁ। এইখিনি ভজা হোৱাৰ পিছতে পানী দি দিব। আঞ্জাখন হৈ গ'ল। হোৱাৰ পিছতে ইয়াতে গৰম মছলা দি দিম। এয়া মুৰ্গী মাংস আৰু তিলৰ আঞ্জা হৈ গ'ল। আপোনালোকেও বনাই খাবচোন এনেদৰে।